মই নকম এইবিলাক এইটো হ'ল বিজেপিক আউট কৰিব লাগে সেইটো কাৰণে আলোচনা কৰিবলৈ মোক মাতিছে প্ৰমোদ বৰাই মোৰ লগত আলোচনা কৰিছে যে বিজেপিক BTC পৰা আউট কৰিব লাগে বুলি এইটোৱে পাতিছে মই ইয়াত কেনেকৈ যাব পাৰিম ককলাবাৰী সমষ্টিবাসী ৰাইজে আমাকে ভোট দিব জিকাব পাছ ঘূৰি আছোঁ গাঁৱে গাঁৱে অহা 8 তাৰিখ জুনত যিটো নিৰ্বাচন হ'ব বাই ইলেকশ্যন ককলাবাৰী সমষ্টি হিচাপে মই অহাকালিৰ পৰা আজিলৈকে যিখিনি গাঁৱে গাঁৱে ঘূৰি পেলাই যিখিনি আলাপ আলোচনা কৰিছে মত বিনিময় কৰিছে ইয়াত যিটো দেখা যায় আমাৰ BPFৰ মানে প্ৰতি ৰাইজে খুব আকৰ্ষণ হৈ আছে আগৰ নিচিনা নহয় এইবাৰ ককলাবাৰী সমষ্টিত আমাৰ BPF দলে জিকিব আৰু প্ৰমোদ বড়োৱে এই 17 মাহ 18 মাহত কি ভুল কাম কৰিছে ৰাইজে নিজে কয় সবে জানি দেখোন মই সুধিবই নালাগে যেনিবা PMAY ঘৰৰ পৰা 1200 700 900 কাৰোবাৰ 1500 কাৰোবাৰ পৰা 2000 এনেকুৱা লোৱাটো যিসকলে দিব লগা হৈছে PMAY ঘৰৰ পইচা তাৰমানে সেইটো 2011 চনত আমাৰ BTC আমাৰ শাসনত সময়ত সাৰ্ভে হোৱা সেইবিলাক ঘৰ এডিশনেল লিষ্ট সেইবিলাক আহিছে এতিয়া এই PMAY যিবিলাক ঘৰ পোৱা আমাৰ গৰীব শ্ৰেণীৰ ৰাইজসকল আছে ইহঁতে এতিয়া BTC বা প্ৰমোদ বড়োক কোনোবা 2500 কোনোবা 750 কোনোবা 1200 এনেকুৱা কোনো চিষ্টেম নাই মুঠতে পইচা লৈহে ঘৰটো পাইছে আৰু এতিয়া একটা কামটো মই কমপ্লেইন পাইছোঁ জব কাৰ্ডটো গৰীবৰ পৰা সব লৈ গ'ল ইহঁতৰ হাতত আছে যেতিয়া কামটো JCB ডাম্পাৰ দি সব ট্ৰেক্টৰ দি কৰি আছে মানুহ দি কৰা নাই যেতিয়া বিল হ'ব 2000 2500 এজন জব কাৰ্ডৰ আণ্ডাৰত তেতিয়া ইহঁতে ডাইৰেক্ট জবৰদস্ত কৰি পেলাই পইচাটো ওলাব দে আৰু জব কাৰ্ড হোল্ডাৰে যদি 2000 পাব লগা আছে ইয়াৰ ভিতৰত BTC চেয়াৰমেন মেম্বাৰ বা কোনোবা লিডাৰসকলে এই জব হোল্ডাৰক খালি 200 বা 300 টকা দি পেলাই সব পইচাটো উঠাই লৈ যায় ৰাইজৰ কাৰণে একো কাম কৰিব নাকি মানে আমি আজিলৈকে দেখিবলৈ পোৱা নাই মুঠতে আমি যিবিলাক ৰাস্তা চেংচন কৰিছিল আধৰুৱা হৈ আছে সেইবিলাক 100% পইচা আছিল সেইবিলাক কেনচেল কৰি পেলাই প্ৰমোদ বড়োৱে চেছ নষ্ট কৰিলে সেইফালে এতিয়া অলপ আগত মই এটা গাঁৱৰ পৰা আহিছোঁ বেতবাৰী নতুন বেতবাৰী নেকি ইয়াত এটা দলং ফুংবিলি কিবা নদীৰ নামটো কিবা আছিলে যেন হওক আমলি চিঙা সেই দলংটো আধৰুৱা হৈ আছে আৰু বাঘমাৰা ইয়াতো মানে দলংটো আধৰুৱা হৈ আছে মুঠতে বহুত এনেকুৱা মানে আমাৰ 1000 crore যিটো BTC স্পেচিয়েল পেকেজৰ ৰাস্তা দলং স্কুল কলেজ বা লাইব্ৰেৰী বা বহুত আমি বনাইছোঁ সেইবিলাক আধৰুৱা হৈছে বহুত স্কিম কিছুমানে সাকসেছ হৈছে কিছুমানে আমাৰ দিনত ফুলফিল চেছ কৰিলে এতিয়া দলংটো লাগে ৰাস্তাটো লাগে এইবিলাক মানে ইনকমপ্লিট মুঠতে কমপ্লেইনৰ হিচাপ নাই এই UPPL চৰকাৰ আৰু বেছি দিন নাথাকিব এই প্ৰমোদ বড়োৰ আজিৰ দিনত কি কৰি আছে কৰা নাই ৰাইজে কৈ আছে ৰাইজে জানি আছে মুঠতে এই চৰকাৰ 5 বছৰ নাযায় আপোনালোকৰ নতুন চৰকাৰটো কেতিয়া গঠন হ'ব মই টাইম ক'ব নোৱাৰোঁ আমাৰ চৰকাৰ আহি আহক ককলাবাৰী ইলেকশ্যনৰ পিছতে হ'ব এইবিলাক মই টাইম নকওঁ মুঠতে 100% প্ৰমোদ বড়োৱে 5 বছৰ নাযায় সেইটো আমি চৰকাৰ বনাই আছোঁ এবাৰ ককলাবাৰীত আমি জিকিব 100% কিমান ভোট পাই জিকিব ভোটটো 22000 পৰা 25 আৰামছে 22ৰ পৰা 25 আৰামছে আমি জিকিম মুঠতে খুব বেয়া প্ৰমোদ বড়ো এই ককলাবাৰীত যিমানেই নকয় কিয় সি নিজিকে এইবাৰ থেংক ইউ বাক্সাৰ হালবাৰীত এটা ঘটনা হৈছে ABSUৰ ল'ৰাই এজন অসমীয়া কম্পিউটাৰ শিক্ষকক পিটিছে তাৰ মানে কি এজন মানে বড়ো ছোৱালীৰ লগত সেলফি উঠিছিলে ফটো উঠিছিলে তো ABSUৱে সেইবিলাক কাম কৰাটো কিবা ভাল হ'ল নেকি এটোতো একদম কনডেম হ'ল এটোতো আমি ভাল হোৱা নাই সেই কামটো কিয় কৰিব লাগে বেয়া ভাই পিটিছে মানে ধৰিব লাগে এতিয়া কেছ দিব লাগে বড়ো ছোৱালী হওক কোনোবা অসমীয়া ছোৱালী হওক এইটো ল'ৰা ছোৱালীৰ এইটো ছাত্ৰ ছাত্ৰীৰ কিবা সেইটোতো বেয়া কামত যোৱা নাই নহয় চেলফিটো মোৰ লগতো কৰে প্ৰমোদ বড়োৰ লগত কিমান মানুহে চেলফি লৈছে ইয়াক ধৰা নাই কিয় ধৰি পেলাই মাৰা নাই কিয় মোৰ লগতো মেলা চেলফি লৈছে এইবিলাক কিয় অফিচত এই ABSUৰ কাম সেইটোৱে আপোনালোকে নাজানেতো এতিয়া চৰকাৰ
BTC চৰকাৰটো ABSU চলাই আছে আপোনালোকে বুজি নাপায় আমি কৈছে আগৰ পৰাই প্ৰমোদ বড়োৰ ABSU প্ৰেচিডেণ্ট সি যদি কাম কৰিব লাগে বড়ো জাতিৰ কাৰণেহে কাম কৰিব কোনোবা অসমীয়া কোনোবা বাঙালী কোনোবা মুছলিম কোনোবা নাথ যোগী কোনোবা মদাহী কোনোবা শৰণীয়া কোনোবা বেংগলীৰ কাৰণে কাম নকৰে আপোনালোকেহে ভাল পাই পেলাই জিকাই দিছে মই বাৰে বাৰে কৈ আছোঁ প্ৰমোদ বড়ো হ'ল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট সি যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব কোনো দিন বেলেগ জাতিৰ কাৰণে কাম নকৰে আজি কি দেখা গ'ল স্যাৰ যেহেতু উপনিৰ্বাচনত দেখিবলৈ পোৱা যায় যেনে যি ৰুলিং পাৰ্টি আছে সেইফালে মানে ৰিজাল্টটো যায় নাযায় এইবিলাক বেলেগতো যোৱা নাই এইবাৰ নাযায় আমাৰ ইয়াতে আহিব প্ৰমোদ বড়ো কি আপোনালোকে চিনি পোৱা নাই এতিয়া চৰকাৰ কোনে চলাই আছে UPPL চলোৱা নাই ABSU চলাই আছে